নমস্কাৰ। এই ফাগুনৰ বতৰত আপোনালোকলৈ লৈ আহিছোঁ এটি ফাগুনৰ কবিতা। কবিতাৰ লেখিকা ডক্টৰ শিখা শৰ্মা, আবৃত্তিকাৰ গীতা শৰ্মা। কবিতাৰ শীৰ্ষক ফাগুন ৰাধাৰ। আকাশত জুই জ্বলিছে কানাই, আকাশত জুই জ্বলিছে, জুই জ্বলিছে বতাহত। ফাগুনৰ জুই, প্ৰেমৰ জুই। আজি যে তুমি অহা কথা, ধূলিয়ৰী বাটত সেই মদাৰ আৰু পলাশ ফুলৰ দলিচা সজাইছোঁ। তুমি আহিবা এই বাটেৰে, ৰঙীন কৰিবা মোক ফাকুৱাৰ ৰঙেৰে। বহুদিন তোমাৰ মুৰলীৰ সুৰ শুনা নাই, যমুনাৰ তীৰত বহুদিন তোমাৰ সতে বহা নাই। তোমাৰ মুৰলীৰ সুৰ শুনা নাই কানাই। গলাগৈ গুচি তুমি বহু বহু দূৰলৈ, মোৰ হিয়াত ফল্গু প্ৰেমৰ বোৱাই থৈ। মই কি কৰোঁ কানাই, তুমি বিহীন মোৰ ৰিক্ত হৃদয়। প্ৰতি ফাকুৱাত তুমি আহিবা বুলি, তুমি অহা বাটত ছটিয়াই থওঁ সপ্তবৰ্ণৰ আবিৰ। দিনান্তৰ শেষত ৰান্ধনী বেলিৰ সৈতে কৃষ্ণ অবিহনে ৰাধাই এন্ধাৰত লীন যায়। জানো কানাই, জানো, কৃষ্ণ মানেই ৰাধা, ৰাধা মানেই কৃষ্ণ। তুমি বিহীন ৰাধাৰ যে অস্তিত্বই নাই। তথাপিও মনে মোৰ নামানে কানাই, তথাপিও মনে মোৰ নামানে। ফাগুনৰ ৰঙে মোক উতলা কৰে, ফাগুনৰ ৰঙে মোক উতলা কৰে। তোমাৰ হাতৰ ফাকুগুৰি সানিবলৈ মনে ইছাতি পিছাতি কৰে। সেয়েহে তুমি অহা বাটটো আজিও থৈছোঁ ফুল আৰু আবিৰেৰে সজাই। তুমি আহিলে যমুনাৰ তীৰত বহি তোমাৰ হাতৰ ফাকুগুৰি সানি, মোহন মুৰলীৰ সুৰ শুনি শুনি তোমাতেই লীন যাম মই, তোমাতেই যাম লীন। ৰাধাই আৰু তোমাক নিবিচাৰে কোনোদিন। কোৱা কানাই, কোৱা এই ফাগুনত আহিবানে তুমি?